বিষয় হ'ব যে জুবিন গাৰ্গটো কোনে কৰিছে নতুন ল'ৰা এটা তাক মই 5 দিন ষ্টুডিঅ'ত ৰাখি ল'লোঁ মই বোলো তই মোক চা মই কেনেকৈ খাওঁ কেনেকৈ শুওঁ কেনেকৈ হাগো সেইকাৰণে তাক মতা নাই নতুন ল'ৰা সি আমাৰ ল'ৰা আমাৰ যোৱা বছৰ সি NSD পৰা পাছ কৰিছে খুব সুন্দৰ এক্টিং কৰে চ' সি মোৰ লগত থাকি ল'লে 5 দিন মই বোলো চা মই 20 বছৰ চোফাত শুইছোঁ এতিয়া সি মোৰ ষ্টুডিঅ'ত আছে মোৰ শুবলৈ জেগা আছে মই তাক শুবলৈ দিয়ে নাই কিন্তু মই বোলো তই চোফাত শুব লাগিব মাটিত শুব লাগিব মই যেনেকৈ আছিলোঁ তেনেকৈ থাকিব লাগিব মই যেনেকৈ এনেকৈ খজুৱাই থাকোঁ সেইটো কৰিব লাগিব সেই পোকৰ খজুৱাই নাথাকোঁ দেই সেইটো মোৰ অভ্যাস মই এইটো মানে কিবা চিন্তা আহিলে এনেকৈ খজুৱাই থাকোঁ এইটো কঁকালটো খজুৱাই থাকোঁ চ' তাকো চাবলগীয়া এটা তাৰ নাম কি পাৰ্থ হাজৰিকা ইজ এ নাইচ এক্টৰ আৰু বিৰাট ধুনীয়া কৰিছে বুলি শুনিছোঁ খালি মই শ্বুটিঙত যাবলৈ নাপালোঁ কাৰণ মই আকৌ নিজৰ চিনেমাখনত লাগি আছিলোঁ চ' গৰিমা লাগি আছে গৰিমাই ভালকৈ কৈছে বঢ়িয়াই কৰিছে চ' চবে চাবলৈ আহিব 23 মে'ত আমি একেলগে হললৈ যাম ভাইমন দা